Ninilihin penkato ko yung mata isip Mirta Kimido. Mirta Kimido la person henlo El Fresco The Talent Show Season 2 ng Project Kam Klang Dapo. Asin nang litumta labang solong cepati dun jining hang ulute bang ikha lapet nang cepati dun. For more information, you can contact at the number given on screen, or you can also visit Card News office at office hours. ডিমা হাছাও জিলা প্ৰশাসনে মাইবং কাণ্ডৰ বাবে দিছে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ পৰিষদীয় কপিলী সমষ্টিৰ লাংমেপিত কাৰ্বি নৱবৰ্ষ উদযাপন অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং লাংহিনৰ জাইপুঙতো কাৰ্বি নিংকানকেমি আনন্দ উৎসাহৰে পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে অৱশেষত মাইবং কাণ্ডৰ বাবে ডিমা হাছাও জিলা প্ৰশাসনে দিছে দণ্ডাধীশ পৰ্যায়ৰ নিৰ্দেশ ডিমা হাছাওৰ মাইবং ষ্টেচনত যোৱা 25 জানুৱাৰীত অৱৰোধকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ লগতে গুলীত নিহত তথা আহতৰ ঘটনাক কেন্দ্ৰ কৰি ডিমা হাছাও আৰু কাৰ্বি আংলং দুই পাৰ্বত্য জিলাৰ উপৰি হুজাই জিলাৰ একাংশটো ছাত্ৰ সংগঠনসমূহকে ধৰি ডিমা হাছাও জিলা তথা অসম আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ গৰিহণাৰ ফলত অৱশেষত জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে উল্লেখ্য যে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ভিবি প্যাৰেলালৰ কাৰ্যালয়ৰ এক চৰকাৰী নিৰ্দেশযোগে যোৱা 25 জানুৱাৰীত মাইবং ৰেল ষ্টেচনত সংঘটিত কাণ্ডৰ সন্দৰ্ভত সপক্ষে বা বিপক্ষে শুনানি আৰম্ভ হ'ব আৰু এই শুনানি 6 ফেব্ৰুৱাৰী 11 বজাৰ পৰা হ'ব মাইবঙৰ ডিষ্ট্ৰিক্ট কালচাৰেল ক্লাবত নিৰ্দেশনামা যোগে উক্ত দিনা এই কাণ্ডৰ সৈতে জড়িত যিকোনো বিৱৰণী বা বিতং তথ্য দলীয়ভাৱে অথবা ব্যক্তিগতভাৱে ষ্টেটমেণ্ট দিবলৈ ডিষ্ট্ৰিক্ট ক্লাবত উপস্থিত থাকিবলৈ অনুৰোধ কৰিছে আনহাতে জিলা অতিৰিক্ত দণ্ডাধীশ আৰকে এছিএছৰ দ্বাৰা দিয়া এক নিৰ্দেশযোগে মাইবং ষ্টেচনত উক্ত 25 জানুৱাৰী ডিমা হাছাও বন্ধৰ দিনা ৰেলৱে অৱৰোধৰ সময়ত একাংশ অৱৰোধকাৰীসকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ আৰক্ষী বাহন ভস্মীভূত কৰাৰ লগতে ৰেলৱে সম্পত্তি নষ্ট কৰা আদিৰ কাৰ্যৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে মাইবং মহকুমাধিপতি কাৰ্যালয়ত তথ্য প্ৰমাণিক প্ৰতিবেদন কাৰ্যালয় চলি থকা সময়ত 6 ফেব্ৰুৱাৰীৰ আগত লিখিত প্ৰতিবেদন দাখিল কৰিবলৈ ইচ্ছুক দল বা ব্যক্তিসকলক অনুৰোধ কৰিছে ব্যক্তিগতভাৱে তথা প্ৰামাণিক দিবলৈ ইচ্ছুকসকলে 3 পৰা 5 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু দল সংগঠনে 2 পৰা 3 ফেব্ৰুৱাৰীৰ ভিতৰত তথ্য প্ৰমাণিক সহ লিখিত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে সুৰজ বৰ্মনৰ ৰিপৰ্ট কাৰ্ড নিউজ পৰিষদীয় কপিলী সমষ্টিত নৱবৰ্ষ উদযাপন অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপস্থিত হৈ কলে যে স্বায়ত্তশাসিত ৰাজ্য দাবী উত্থাপন কৰি যোৱাৰ লগতে সমান্তৰালে উন্নয়নমূলক কাম-কাজো কৰি যাব এক বছৰৰ ভিতৰত খেৰণী জিৰিকিণ্ডেং গড়কাপ্তানী পথ নৱীকৰণ সম্পন্ন কৰাৰ লগতে লাংমেমিত নিৰ্মাণ হ'ব বৃহৎ মুকলি মঞ্চ ফেব্ৰুৱাৰী 1 তাৰিখে পাৰ্বত্য জিলা কাৰ্বি আংলঙত গাঁৱে ভূঞে বিভিন্ন ঠাইত কাৰ্বি নৱবৰ্ষ উদযাপন কৰা পৰিলক্ষিত হৈছে পশ্চিম কাৰ্বি আংলঙতো উলহ মালহেৰে বিভিন্ন দল সংগঠনে উদযাপন কৰে কাৰ্বি নৱবৰ্ষ 7 নং কপিলী সমষ্টিৰ জনপ্ৰতিনিধি তথা এমএসি পৱন কুমাৰ আৰু 9 নং আমৰেং সমষ্টিৰ লাংমেপিত তথা ৰীনা তেৰাংপীৰ গাঁৱত আয়োজন কৰে কাৰ্বি নৱবৰ্ষ উদযাপন কাৰ্যসূচী ফেব্ৰুৱাৰী 1 তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰে পুৱাৰে পৰা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত বিভিন্ন খেল ধেমালি কলা সংস্কৃতি প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ইফালে নৱবৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰাৰ লগতে মঞ্চত গীত পৰিৱেশন কৰে ৰংহাঙে তেওঁ এগৰাকী ৰাজনৈতিক নেতাই নহয় শিল্পী সুলভ সুন্দৰ মন এটাও যে আছে তাক মঞ্চত উপস্থিত দৰ্শক ৰাইজে প্ৰথম প্ৰত্যক্ষ কৰিলে
ভাষণ প্ৰসংগত 1 বছৰৰ ভিতৰত খেৰনিৰ পৰা জিৰিকি নেঙলৈ যোৱা 34 কিলোমিটাৰ গড়কাপ্তানি পথ নবীকৰণ সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰি পথচাৰীয়ে আৰু ধুলি খাব নালাগিব বুলি মন্তব্য কৰে লগতে কয় যে লাংমেপিত বৃহৎ এটা মুকলি মঞ্চ নিৰ্মাণ কৰিব বুলি কয় ৰংহাঙে চাওক কাট নিউজৰ বিশেষ প্ৰতিবেদন Nifai siarni lamjak lepino hirumi sarini tanjirikan dengan muning thang taring sike dak pokara sta kedam kedam atuk kang pung pelo dak bani lamjak lepino Biren Inke report Card News সমগ্ৰ কাৰ্বি আংলঙৰ লগতে সংগতি ৰাখি লাংহিনৰ জাইপঙতো কাৰ্বি নিংকানকিমি উলমালহেৰে উদযাপন কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ এছ'চিয়েশ্যন উচুকা অৰ্থাৎ ইউনাইটেড ষ্টুডেণ্টছ ইউনিয়ন অফ কাৰ্বি আংলং আৰু কাৰ্বি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত জাইপং খেলপথাৰত উদযাপন কৰা হয় কাৰ্বি নিংকানকিমিৰ বৰ্ণাঢ্য অনুষ্ঠান নিকানকিমি উদযাপন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্থানীয় যুৱক যুৱতীসকলৰ মাজত বাধালিক কে আপ মাৰাথন দৌৰ ভলিবল বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰি দিনজোৰা অনুষ্ঠান সফল সম্পন্ন কৰা হয় খেল ধেমালিৰ অন্তত KSYCৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিক্ৰম ক্ৰ পৌৰোহিত্যত অনুষ্ঠিত নিকানকিমি উদযাপনৰ গুৰুত্বৰ লগতে পিছপৰা জাইপং অঞ্চলত বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত আলোকপাত কৰি আলোচনা বিলোচনা কৰে উচুকাৰ কেন্দ্ৰীয় কমিটিৰ নেতা বিবিচন তেৰণ সভাপতি ৰুস্তম টকবি সৰকাৰী গাঁওবুঢ়া ৰমেন ৰংপি প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত কাৰ্বি নিংকানকিমি উলহ মালহেৰে উদযাপন কৰা হয় সমগ্ৰ কাৰ্বি আংলঙৰ নিংকানকিমি উদযাপন অনুষ্ঠানৰ হতে সংগতি ৰাখি সংগ্ৰাম আদৰ্শ গাঁৱৰ ৰাইজেও বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰে নিংকানকিমি অনুষ্ঠান পুৱা বৰ্ষ উদযাপন অনুষ্ঠানত পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা নিকানকিমি দিনজোৰা কাৰ্যসূচীত লিজাং এজাং কনজাং হানজাং আৰু টুনজাং আদি কাৰ্বিসকলৰ 5টা ফৈদৰ বাবে বছৰটিৰ বাবে ভগৱানৰ পৰা আশীষ বিচাৰে উল্লেখ্য যে দিনজোৰা এই কাৰ্যসূচীৰে অংশৰূপে পুৰুষৰ মাৰাথন দৌৰ মহিলাৰ মাৰাথন দৌৰ অনুষ্ঠিত কৰা হয় বৈঠালাংছৰ বিধায়ক ডাক্তৰ মানসিং ৰংপিৰ নিকানকিমি উদযাপন অনুষ্ঠানৰ অংশগ্ৰহণ কৰি সমবেত ৰাজ্যক উৎসাহিত কৰে সেইদৰে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলঙৰ ভালেমান নিকানকিমি উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে আনন্দ উৎসাহত ৰং দুগুণে বৃদ্ধি কৰে নিলিতুম কাৰ্বি নিকানকিমি কাটালন নন্দা নিলিতুম সংগ্ৰাম আদৰ্শ আৰু অংশতিয়ালং lapen nilitum alira campilo pada elit pada adap prang nilitum rong asar the rong bari masar the si nilitum karbi kurpho alama bang nilitum pangjar koniglo lapen nilitum karbi kurpho longpen nilitum pada fer sakita kai iglo lapen nilitum horbonga nam ta kuiglo lapen nilitum ladak nang kitong dun rong asar the doan nang kitong dun lapen nilitum dak bismong boitlang so MLA ke haita nilitum long nang kitong dun Jason Inke report Cat News সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হ'ল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, D4 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, Smart Class, Next Education Inter Private Limited, Arts and Dance classes, etc.
Montessori classes will start from first week of January 2018. For admission details, please contact 03671 273084 or 7896 971 592 or 8724068454 or 8472091283. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Orledas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে খেৰনিত অব্যাহত হাতী মানুহৰ সংঘাত খেৰনি বনাঞ্চলত উদ্ধাৰ এটা বনৰীয়া হাতীৰ মৃতদেহ বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে লাম্বা পথাৰৰ 4টা পৰিয়ালৰ আৱাসগৃহ জুৱানিকা খেৰনি থানা অন্তৰ্গত লাম্বা পথাৰ নামৰ গাঁৱত বনৰীয়া হাতীৰ সৃষ্টি কৰিছে সন্ত্ৰাস প্ৰায় 70-80টা বনৰীয়া হাতীয়ে আমৰেং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি গাঁৱত প্ৰৱেশ কৰে হাতীৰ জাকটোৱে গাঁৱৰ প্ৰৱেশ কৰিয়ে চাৰিওফালে চিটিকি পৰে আৰু উৰে নিশা গাঁওখনৰ উপদ্ৰৱ চলাই ক্ৰমে পাৰ্বতী দেৱী বিষ্ণুমায়া থাপা সুকমায়া থাপা আৰু হৰিপ্ৰসাদ শৰ্মা নামৰ লোককেইজনৰ আৱাসগৃহ ভাঙি লণ্ডভণ্ড কৰি বিস্তাৰ ক্ষতি কৰে এয়া চাওক কিদৰে বন্য হাতীয়ে আক্ৰমণ চলাইছে ইফালে খেৰনি বনা অঞ্চলত ৰহস্যজনকভাৱে মতা বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ সমগ্ৰ খেৰনি অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্য জানিব পৰা মতে এজন খৰিকটীয়া ঘৰলৈ বুলি খৰি বিচাৰিকৈ উক্ত বন্য হস্তীৰ মৃতদেহ পৰি মৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লগে লগে বন বিভাগক খবৰ দিয়ে খেৰনিস্থিত বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ বন্য হস্তীৰ হাতীৰ মৃতদেহ উদ্ধাৰ কৰে মৃতদেহ প্ৰত্যক্ষ কৰি এসপ্তাহ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছত সকলো তথ্য গম পোৱা যাব বুলি জানিব দিছে বন বিভাগৰ দলটোৱে ৰাতিপুৱা 6টা বজাত মানে আমি আমাৰ অথৰিটি ছাৰ ইনফৰ্ম কৰা আমি খবৰ পালোঁ আৰু হয় হয় এতিয়া আনুমানিক এই হাতীটো কিমান দিন আগতে ধৰক মৃত্যু হোৱা বুলি আপোনালোকে অনুমান কৰিছে আমাৰ অনুমান হিচাপত মানে সেইটো 10 দিন বা এনেকা আছে সপ্তাহ 10 দিন কি কাৰণত মৰিছে বুলি আপোনালোকৰ সন্দেহ এটা ডক্টৰ কিবা ভেটেৰিনেৰী ডক্টৰে কিবা পোষ্টমৰ্টম কৰিলে এই ৰিপৰ্টৰ মতে পিছত ডিটেইল কথা পাব বীৰেন সিং ইংহি ৰিপৰ্ট কাট নিউজ দশম সংখ্যক কাৰ্বি জোতাং চিংথুৰ আমেৰ উদ্যোগত 1 ফেব্ৰুৱাৰীত কাৰ্বি নিংকান কিমি দিলায়তো দিনজোৰা কাৰ্যসূচীৰে উলমালহেৰে উদযাপন নিংকান কিমিৰ উদযাপন উপলক্ষে স্থানীয় যুৱক যুৱতী তথা আদহীয়া লোকসকলৰ মাজত ৰচিতনা প্ৰতিযোগিতা কেংডংডাং প্ৰতিযোগিতা নুজক কাৰ্লু প্ৰতিযোগিতা পাথলি কে আপ প্ৰতিযোগিতা দৌৰ প্ৰতিযোগিতা আদি খেল অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতা অনুষ্ঠানৰ অন্তত বিয়লি বঁটা বিতৰণী তথা ৰাজহুৱা অনুষ্ঠানত বৰজান পৰিষদীয় জনপ্ৰতিনিধি লংকি টিমুঙে মুখ্য অতিথি হিচাপে যোগদান কৰি প্ৰতিযোগিতাত জয়ীসকলৰ বঁটা প্ৰদান কৰে বঁটা প্ৰদান অনুষ্ঠানত 22 গিৰি নামৰ স্মৃতি গ্ৰন্থও
মুখ্য অতিথিগৰাকীয়ে উন্মোচন কৰে উল্লেখ্য সভাত দিলাই কেএছএ কাৰচাৰ পৰা বিশিষ্ট নেতা কৰ্মীসকলে যোগদান কৰে হুজাইৰ মুৰাঝাৰ স্থিত গাইডেন্স জুনিয়ৰ কলেজত আজি পঞ্চম বৰ্ষপূৰ্তি সমাৰোহ অনুষ্ঠিত হৈ যায় ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কিৰাত পাঠ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বৰস্থিত বৰগীত পাঠ কৰি শুভাৰম্ভ কৰা হয় বৰ্ষপূৰ্তি অনুষ্ঠান অধ্যক্ষ নাজিম উদ্দিনে সঞ্চালনা কৰা মুকলি অনুষ্ঠানৰ আঁত ধৰে গাইডেন্স ৱেলফেয়াৰ ট্ৰাষ্টৰ সম্পাদক সাদিকুত জামানে সভাত মুখ্য অতিথি হিচাপে মুৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষক হিতেন দাস বিশিষ্ট অতিথি হিচাপে যুৱ সমাজকৰ্মী আনোৱাৰ হুছেইন সাদ্দাম কলেজৰ সঞ্চালক নুৰ আহমেদ উপস্থিত থাকি তত্ত্বগধুৰ বক্তব্য আগবঢ়ায় লগতে বাৰ্ষিক ক্ৰিয়া সমাৰোহৰ বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে কলেজৰ উপাধ্যক্ষ তথা ট্ৰাষ্টৰ সম্পাদক সাদিকুত জামানে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন খেল ধেমালিকে ধৰি নাটক নৃত্য আদি অনুষ্ঠান কৰে এই অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী খেলুৱৈসকলক বিভিন্ন গ্ৰন্থ আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয় লগতে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি শ্ৰেষ্ঠ শিক্ষক শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰা হয় উল্লেখ্য যে 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সমাৰোহ আজি এইদৰে গীতে মাতে এক উখল মাখল আৰু আনন্দমুখৰ পৰিৱেশৰ মাজৰে অন্ত পৰে গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ হয় মানৱীয়তাৰ চূড়ান্ত স্খলন বুলিয়ে ক'ব লাগিব ডিফু নগৰ কমিটিয়ে পেলোৱা আৱৰ্জনাৰ মাজৰ পৰা বৃহস্পতিবাৰে পুৱা প্ৰায় 7 মান বজাত উদ্ধাৰ তিনিটা অৰ্ধদগ্ধ মানৱ শিশু ডিফু নগৰ কমিটিয়ে পেলোৱা আৱৰ্জনাৰ মাজৰ পৰা আজি পুৱা প্ৰায় 7 মান বজাত উদ্ধাৰ তিনিটা অৰ্ধদগ্ধ মানৱ শিশু ডিফু দলদিলি ধনশ্ৰী পথৰ সমীপত পেলোৱা আৱৰ্জনা সাফাই কৰ্মীসকলে পুৱা জ্বলাই দিছিল আৱৰ্জনা জ্বলি শেষ হোৱাৰ পিছত ৰৈ যোৱা অৱশেষ আছিল সেই তিনিটা দুৰ্ভগীয়া অৰ্ধদগ্ধ শিশু কোন পাখন মাতৃয়ে নিজৰ জন্মজাত দেৱ শিশু সন্তানক এনেদৰে পেলাই থৈ আহিল পুতি দুৰ্গন্ধময় জাবৰৰ দমৰ মাজত ভালকৈ ভাবি চালে সংসাৰত মানৱীয়তাৰ নিশেষ হ'ল নেকি এনে যেন লাগে উল্লেখ্য যে উদ্ধাৰ হোৱা অৰ্ধদগ্ধ শিশু দুটিৰ শৱদেহ এনেদৰে সাফাই কৰ্মীৰ লগতে পথচাৰীৰ দুই একে প্ৰত্যক্ষ কৰাৰ পিছত খবৰটো পাই আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হয় আৰু শিশু কেইটিৰ মৃতদেহ ডিফু অসামৰিক চিকিৎসালয়লৈ পোষ্টমৰ্টমৰ বাবে লৈ অনাৰ ব্যৱস্থা কৰা হয় চিকিৎসকৰ দ্বাৰা পোষ্টমৰ্টমৰ পিছত এই বাতৰি লিখা পৰলৈকে কণ কণ মৃতদেহ তিনিটি কাৰ্টুনত পৃথকে পৃথকে ভৰাই থোৱা হৈছে স্পেচিয়েল ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ